আজি পৰিৱেশটো বৰ উকা উকা লাগিছে দেখোন। পিছে কথা এটা গম পাৱ নাই, আজি যে ইয়াছৰ বাৰ্থডে। কি কৱ তই? তাৰ বাৰ্থডে মই গম নাপাম? সি মোৰ দোস্তি হয় বুজিছ। তাকে সি এতিয়ালৈ অহাই নাইচোন। ঐ ঐ সেইটো আহিছে চা। অঁ Oh Yash, happy birthday. Thank you Rani. এইটো লোৱা। কিন্তু একো নহয় লোৱাচোন। এতিয়া মই যাওঁ, মোৰ ক্লাছ আছে। বাই। ঠিক আছে। ঐ হাতখন দেচোন। ঐ আহিলি, হেপী বাৰ্থডে। থেংক ইউ। হে দোস্তি, হেপী থেংক ইউ। এতিয়া পাৰ্টিটো ক'ত দিবি? পাৰ্টিটো কেণ্টিনতে যাওঁ ব'ল। ব'ল আহ, ব'ল ব'ল। আহ তই। সিদিনা আছিল ভেলেণ্টাইন্স ডে। ৰাণীয়ে এপাহ গোলাপ লৈ ইয়াছক প্ৰপ'জ কৰিম বুলি ৰৈ আছিল। তুমি আহিলা? তোমাৰ কাৰণে মই তেতিয়াৰ পৰা ৰৈ আছিলোঁ কিবা এটা কথা ক'ম বুলি। কি কথা? সি আকৌ একো নজনাই হ'ল। ঐ কি ভাবিছা? নাই, তেন্তে কোৱা কি কথা? মই তোমাক ভাল পাওঁ। তুমি মোৰ হ'ব পাৰিবানে? শুনা ৰাণী, তুমি তোমাৰ মনৰ অনুভৱবোৰ প্ৰকাশ কৰিছা, মই বেয়া পোৱা নাই, কিন্তু মই তোমাৰ হ'ব নোৱাৰিম। কিন্তু কিয়? তুমিতো মোক সকলো কথা খুলি ক'ব পাৰা। কোৱাচোন কোন সেইজনী? শুনা তেন্তে, আজিৰ পৰা 2 বছৰ আগতে ঐ কিবা এটা খাবলৈ লৈ আন না। ক ক'ত থাক তই? ইমানকে কল কৰিব লাগে নে তোক? নহয় অ', লগৰ এটা দোকানত আহিছোঁ। আৰু তইচোন এবাৰহে কল কৰিছোঁ হা, লগতে ৰিচিভ কৰিছোঁ। হ'ব দে, মোৰ কাৰণে খাবলৈ কিবা এটা দি থৈ যাবি। অলপ দেৰি হ'ব কিন্তু। একো দেৰি চেৰি নহ'ব কিন্তু দেই। 5 মিনিটত যদি আহি নাপাওঁ চাবি কিন্তু। অ'কে বাবা, গৈ আছোঁ। এই অভিমানবোৰৰ বাবেইতো তোক মই ভাল পাওঁ। কি ক'লি? নাই দে, বাই এতিয়া। আৰে বাহ, দাদা দাদা বচাও মোক। এইকেইটাই জোকাইছে তোমাক? আৰে এইকেইটাই ভয় খাইছা? ইহঁততকৈ মই আৰু কাৰা। চাওঁ একো নহয় দিয়া। ঐ তহঁতে জোকাইছ নেকি? তুমি গাড়ীত বহাচোন। যা, ঘৰত কি মা বেহেন নেকি তহঁতৰ? হা যা, তুমি গাড়ীত বহা মোৰ লগত, মই তোমাক থৈ আহিম দিয়া। উঠা। পাহি, তোমাক কথা এটা ক'ব লগা আছিল। কোৱা। উইল ইউ মেৰি মি? ঐ সিদিনা জেগাখিনি ভাল লাগিছিল ন? ঐ বা তহঁতে আছ? কি খবৰ? ভালে আছো দে। ঐ কালি ৰোমাণ্টিক মুভি এখন চাইছোঁ বুজিছ, বৰ ভাল লাগিল। তই সদায় ৰোমান্টিক মুভিয়ে চাই থাকিবি হে? পাহিক কথাবোৰ খুলি কবি। তো এনেকৈ থাকোঁতে চাবি, এদিন বেলেগে লৈ গুচি যাব, পাছত একো কৰিব নোৱাৰিবি। ভাবিছা? নহয় অ', কথাবোৰতো ক'ব মন যায়, কিন্তু তাই মোৰ বেষ্ট ফ্ৰেণ্ড অ'। কথাবোৰ যদি তাই বেলেগভাৱে লয়। আৰু যদি তই এনেকৈ থাক, এদিন চব ঠাৰি চিঙা বেঙেনা হ'ব। কথা এটা ভাবিছোঁ, কালিতো ভেলেণ্টাইন ডে, কথাবোৰ কৈয়ে দিওঁ নেকি? একদম ঠিক ভাবিছ তই। ঠিক ভাবিছ তই। ৰহ মই তাইক কল এটা কৰোঁ। হেল্ল', পাহি ক'ত আছ তই? মই এনেই আছোঁ, ক। হঠাৎ কল কৰিলি যে? তোৰ লগত মোৰ অলপ কথা আছিল, কালি লগ কৰিব পাৰিবিনে? সেইটোতো মোক সুধিছ পাগল?
কৰিম দে কিন্তু মোৰ কাৰণে এটা স্পেচিয়েল গিফ্ট লাগিব আৰু মোৰো তোৰ লগত অলপ কথা আছে হ'ব দে কালি লগ পাম ঠিক আছে ঐ আহিলি তই মাৰিয়ে থাক মোক কি কথা ক'ম বুলি কৈছিলি এতিয়া ক কি কথা ফাৰ্ষ্টতে মোৰ গিফ্টটো দে দিমতো গিফ্টটো ফাৰ্ষ্টতে দি ল ল বাহ কি আনিছো এতিয়া ক কি কথা কম নহয় ৰচোন বীৰ এইফালে আহা কাক মাতিছ আকৌ তই ৰচোন আহিব নহয় এয়া বীৰ মোৰ বয়ফ্ৰেণ্ড হাই নাইচ টু মিট ইউ হেল্ল' মোৰ পচন্দ ঠিকে আছেনে ঠিকে আছে দিয়া তোমালোকে অলপ ৰোৱাচোন মই আহি আছোঁ তুমি যে উশালনে মোৰ উশাপন যেন ৰৈ যা তুমি হাঁহি মাৰিছানে সৌটো ইয়াচোন মোৰ যেন হৃদয়খনে হে দোস্তি কি হ'ল আৰে কিয় কান্দিছ পাহি বেলেগৰ হ'লো কি কৈছ তই এইবোৰ তাইক মই বহুত ভাল পাইছিলোঁ বহু কথা চিন্তা কৰি তাইক মই একো কোৱা নাছিলোঁ কিন্তু এতিয়াতো তাই বেলেগৰ বাৰু হ'ব দে তাই সুখী থাকক পাহি তই তই মোক আগতে কিয় নকলি মইতো তোক বহুত ভাল পাইছিলোঁ যা তই বিয়ৰ ওচৰত যা এই ৰবা কি হৈছে তোমাৰ চাওঁ এৰি দিয়া এয়া লোৱা তোমাৰ ৰিং মই ইয়াচকহে ভাল পাওঁ চাওঁ যাবলৈ দিয়া আৰে ৰবা মোৰ নাম বীৰভদ্ৰ শইকীয়া কিন্তু মই অভদ্ৰ ঐ ৰাহুল গাড়ীত উঠা চাওঁ এৰি দিয়া মোক ঐ ৰচোন ৰ ঐ এখন দেখোন বীৰভদ্ৰ গাড়ী পাহিক লৈ গৈছে অভিমানতে তাইক মই আঁতৰি যাবতো কৈ দিলোঁ কিন্তু এতিয়া জানো তাইক মই পাহৰিব পাৰিম হেল্ল' কি ক'ত আছ তই জলদি আহ ঐ উঠ ঐ বল চালি মোৰ পৰা পলাও চিনি পোৱা নাই মোক
তই বি ভাইৰ লগত গাদ্দাৰি কৰিছ তোৰ কি হালত কৰি আছো চাই থাক তোকতো আজি ফিনিছ কৰিমেই আৰু তাকো ফিনিছ কৰিম আহি ল'ব দে আজি ফিনিছ কৰি দে মুঠতে আজি ফিনিছ আৰে ভাই আহি গৈছে বে এয়াই আছিলে মোৰ ভাল পোৱা তোমাৰ পাহি তোমাৰ লগতেই আছে পাহি আজি যদি জীয়াই থকা হ'লে বহুত সুখী হ'লহেঁতেন শুনা ৰাণী ভাল লগাবোৰ ভাল পোৱা হ'ব নোৱাৰে ভাল পোৱা হ'বলৈ হ'লে দুইজনৰ মাজত সমান অনুভূতি থাকিব লাগিব কিন্তু মই তোমাক নিজৰ কৰিব নোৱাৰিম ইটছ অ'কে য়াশ ইউ আৰ এ গ্ৰেট গাই আচলতে বিচ্ছেদেও নতুনকৈ জীৱন দিব পাৰে যেতিয়া ভালপোৱাগৰাকীৰ অতীতৰ স্মৃতিবোৰে জীয়াই থকাৰ উৎসাহ দিয়ে